সকলোকে পুনৰবাৰ মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু সকলোকে সুপ্ৰভাত। আৰু আজি ইমানেই বৰষুণ দিছে, ৰাতিপুৱাৰ পৰা একেবাৰে এৰাই নাই। চাওকচোন বাৰু, এইফালে চাওকচোন, আমাৰ গোটেই ইয়ালৈকে পানী হৈ গ'ল এচাকনি মাৰি। এইফালে ৰাতিপুৱাৰ পৰা ইমানেই বৰষুণ এৰাই নাই আজি, মানে ক'লৈও ওলাই যাব নোৱাৰা অৱস্থা হৈ আছে। ইমানেই ডাঙৰ বৰষুণ, আৰু বৰষুণ দিলে একো কাম নহয় দেই। আৰু এইফালে ৰাতিপুৱা ভাতকেইটাৰ কাৰণে কোমোৰা আলু তেনেদৰে কাটি পেলাই ধুনীয়াকৈ শাককেইটা কাটি লৈছোঁ। আৰু আমাৰ ছোৱালী চাওকচোন শাক কাটিবলৈ বহি আছে, চুৰি লৈ পেলাই। পাৰিছা নাই কাটিবলৈ? পাৰিছা? সেইফালে শাক কাটিছে আমাৰ ধুনে দেই। 2 নম্বৰ চাহকাপ খাবলৈ লৈছোঁ। ৰাতিপুৱা এবাৰ খাই গ'লোঁ, সেইফালে আমাৰ মায়েও খাই আছে। আপোনালোকে খালেনে বাৰু পুৱাৰ চাহকাপ? আমি 2 নম্বৰ বাৰ খাবলৈ লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ কোমোৰাখিনি ভাজি ল'লোঁ। আপোনালোকে বাৰু কোমোৰা ভাজি খাই ভাল পায় ন? মোৰ কিন্তু বহুত প্ৰিয় হয়। আৰু এইফালে মায়ে মোলৈ 2যোৰ কাপোৰ লৈ আহিছিলে গৰমতে, ঘৰত পিন্ধিবৰ কাৰণে কাপোৰ। কটন কাপোৰ হয়, এবাৰ ধোৱাৰ পিছত ভাল লাগিব পিন্ধিবলৈ, বেছি কোমল হৈ যাব। আৰু এইযোৰ বেছি দামী নহয় বাৰু, 200 লৈছোঁ বুলি কৈছে গৰমত পিন্ধিবৰ কাৰণে। আৰু মনটো বহুত বেছি ভাল লাগিছে, মায়ে 2যোৰ কাপোৰ লৈ আহিছে। আৰু আমাৰ ধুনক কাপোৰ কেইযোৰ দেখাবলৈ নিদিলোঁ, চব কান্দি কাটি কিবা হৈছে। দেখাই দিয়া, তুমি দেখাই দিয়া, কৈ দিয়া কোনে দিছিলে মাক, কৈ দিয়া। তললৈ দিয়া, কোনে দিছিলে কৈ দিয়া। মাক ওচৰত গৈ কৈ দিয়া, মাক এনাই আনি দিছিলে কৈ দিয়া। এয়া দেখাই দিলা, হ'বনে এতিয়া? আৰু আজিলৈ ভিডিঅ'টো ইমানেই। এতিয়া ভাতকেইটা খাই লওঁ, আকৌ এটা ভিডিঅ'